নমস্কাৰ বন্ধুসকল কোনটো প্ৰথমে আহিছিল কণী নে কুকুৰা শুনিবলৈ সহজ হলেও ইয়াৰ উত্তৰটো দিয়া ইমান সহজ কথা নহয় ইয়াৰ উত্তৰটো বিৱৰ্তন বিজ্ঞান আৰু দৰ্শনৰ গভীৰতাত লুকাই আছে গতিকে সত্যটো কি আহক প্ৰকৃত উত্তৰটো বিচাৰি উলিয়াও এৰিষ্টটলৰ দৰে দাৰ্শনিকসকলে বিশ্বাস কৰিছিল যে কণী আৰু কুকুৰা পৃথিৱীত চিৰদিনৰ পৰাই আছিল কিন্তু আধুনিক বিজ্ঞানে আমাক বেলেগ এটা উত্তৰ দিয়ে পৃথিৱীত কুকুৰাৰ বহু আগতেই কণীৰ অস্তিত্ব আছিল আসলতে প্ৰথম কণীবোৰৰ আবিৰ্ভাৱ হৈছিল আজিৰ পৰা 30 কোটি বছৰৰ আগতে আনকি চৰাইৰ বিৱৰ্তনৰ বহু আগত প্ৰথম কুকুৰা জন্ম হোৱাৰ লাখ লাখ বছৰৰ আগতে সৰীসৃপ আৰু ডাইনোছৰে কণী পাৰিছিল কিন্তু কুকুৰা নথকা কণীৰ পৰা কেনেকৈ কুকুৰা আহিল ইয়াৰ চাবিকাঠি আছে বিৱৰ্তনৰ ওচৰত লাখ লাখ বছৰৰ আগত কুকুৰাৰ সদৃশ চৰাই প্ৰটোচিকেনে কণী পাৰিছিল সেই কণীটোত জিনিও মিউটেশন ঘটি ডিএনএত সৰু পৰিৱৰ্তন হৈছিল মিউটেশন হৈছে প্ৰকৃতিৰ বৈচিত্ৰ্য সৃষ্টিৰ পদ্ধতি এই পৰিৱৰ্তনবোৰ যাদৃচ্ছিকভাৱে ঘটে হয়তো ডিএনএ কপি কৰাৰ সময়ত হোৱা ভুলৰ বাবে নহলে বাহ্যিক কাৰক যেনে ৰেডিয়েশন বা কোনো ৰাসায়নিক পদাৰ্থৰ বাবে যেতিয়া সেই কণীটো ফুটি উঠিল তাৰ পৰা প্ৰটোচিকেন নহয় কুকুৰাহে ফুটি ওলালে গতিকে বিজ্ঞানীসকলে বিশ্বাস কৰে যে কণীটোৱেই প্ৰথমে আহিছিল তো এই কণীটো কুকুৰা নহয় কুকুৰাৰ সদৃশ আন চৰাইহে দিছিল কিন্তু ইয়াতেই টুইষ্ট এটা আছে আধুনিক কুকুৰাই অভক্লেডিন 17 নামৰ বিশেষ প্ৰটিন উৎপন্ন কৰে যিটো কুকুৰাৰ খোলা গঠন কৰিবলৈ প্ৰয়োজনীয় এই প্ৰটিন কেৱল কুকুৰাৰ শৰীৰতহে পোৱা যায় গতিকে কুকুৰাৰ অবিহনে কুকুৰাৰ কণী এটা সঠিকভাৱে গঠন কৰিব নোৱাৰি গতিকে সেই অৰ্থত কুকুৰাটোৱেই প্ৰথম আহিছিল তেন্তে সত্যটো কি আপুনি ইয়াক কেনেকৈ চাই তাৰ ওপৰত নিৰ্ভৰ কৰে বিৱৰ্তনৰ ফালৰ পৰা কণীটো প্ৰথম আহিছিল আৰু জৈৱিকভাৱে কুকুৰাটো প্ৰথম আহিছিল কিন্তু যদি আমি প্ৰকৃত কুকুৰাৰ কথা কওঁ তেন্তে ই সেই কণীৰ পৰা জন্ম হৈছিল যিটো চৰাইহে দিছিল আপুনি কি ভাবে কণী প্ৰথম আহিছিল নে কুকুৰা কমেন্টত জনাওক